हेलो गुड मॉर्निंग गाइस की खबर आपनालोকৰ आशा करू সকলো কুশলে আছে ময়ো কুশলে আছো আজি বহুত দিনৰ মূৰত পুনৰ এটা ব্লগ স্টাৰ্ট কৰিব লৈছো এয়া আমি ৰেডি হৈছো অলপ ওলাই যাও ভাবিলো আপোনালোককো দেখাই থাকো সো বলক ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আগত কোৱাৰ দৰে পুনৰবাৰ কৈ লৈছো যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ 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 সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ কাম অলপমান আছে এই কাৰণে ওলাই আহিছো আৰু ভাবিলো বহুত দিন ওলাই যোৱা নাই এই কাৰণে মোৰ কামখিনি হৈ গ'ল আৰু এতিয়া আমি ৰৈ আছো দলৰ ওচৰত আৰু অলপ ভন্টিৰো কাম আছে কলেজত 𝗃𝗹𝗴 গাৰ্লছত কাম বনবিলাক হৈ গ'ল আৰু ভাবিলো কিবা এটা কৰবাত খাই লওঁ ঘৰৰ ওচৰ পাবহিয়ে হ'ল আৰু এইখন এখন ৰেষ্টুৰেণ্ট ব্লু হৰাইজন ইয়াতে মই আগত অহা নাই ভাবিলো ইয়াতে খাই যাওঁ আমি কিবা এটা সোমাই মনটো ভাল লাগি গ'ল কিয়নো ডেকোৰেশ্যন খুব ধুনীয়াকৈ কৰা আছে মোৰ ভাল লাগিলে আৰু তাৰে অলপ ভিডিও ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু আমি এতিয়া অৰ্ডাৰ দিলো দিনটো ঘূৰি মেলি এতিয়া ভোকো লাগিলেগৈ আৰু বহি আছো খানাৰ অপেক্ষাত মিষ্টাৰ গগৈ আপোনাকো মিছ কৰিলো আজি বিজি মানুহ সোনকালে খাই বৈ ঘৰ যাব লাগে আৰু ভিডিওটো শেষ হোৱা নাই আপোনালোকে চাই যাব ৰেষ্টুৰেণ্টখন বহুত বেছি ষ্টাইলিছ এটা ফটো মাৰি ললো আৰু এইফালে ফটো মাৰি আছে অলপ টাইম ৱেইট কৰিব লগা হ'ল খানাৰ কাৰণে ৰেষ্টুৰেণ্ট যেতিয়া কৰিবই লাগিবই আৰু খানা আহি গ'ল এতিয়া সোনকালে খাই মেলি লওঁ বজাৰ কৰিব আছে যিহেতু ভিডিওটো আপোনালোকে চাই থাকিব শেষলৈকে খাই বৈ আজৰি এতিয়া ঘৰ যাম সময়ো যথেষ্ট হৈছে এতিয়া অলপ বজাৰ কৰিবলৈ আছিলে বজাৰ চজাৰ কৰি ললো ঘৰ পাওঁ মানে আমাৰ আন্ধাৰেই হ'ল বজাৰ অলপো কৰিব লগা আছিল কৰি ললো ভিডিওটো মই ইমানতে সামৰিব বিচাৰিছো যদি আপোনালোকৰ চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰিব আৰু এনেদৰে ওলাই গৈ ভাল লাগে মানুহৰ ব্যস্ততাৰে ভৰা জীৱনটোত এনেদৰে অলপ ওলাই মেলি গৈ এনজয় কৰি ভাল লাগে সো আমিও আপোনালোকক ভিডিওটো দেখালো যদি ভাল লাগিলে আপোনালোকে ভিডিওটো লাইক কৰিব Thank you so much for watching. Bye bye.